হেল্ল' নমস্কাৰ আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি হ'ল হোলী আৰু এতিয়া ৰাতিপুৱা চাহকাপ হাতত ল'লোঁ আৰু ইয়াৰ পিছত আমি হোলী খেলিম আৰু আহকচোন আপোনালোকে মোৰ লগত একেলগে হেপী হোলী মনুবা। খুৰীহঁতৰ টিকলিয়ে মোক ফুট দিলে, তাৰপিছত গালতো লগাই দিলে, মাকো দিলে ফাকুৱা আৰু মায়ে মোক দিলে গালত। তাৰপিছত চেল্ফি লোৱা বুলি ভাবি মায়েও আগুৱাই আহিল, কিন্তু ক'লোঁ যে ভিডিঅ'হে কৰি আছোঁ আৰু আমাৰ জেঠি আৰু জেঠিক লগাই দিলোঁ হোলী। আছোন একবাৰ गाइस कने मनुबा क्या करते हैं तो तुम क्या करते हैं? ओ वीडियो कर रहा है हम, वीडियो किस लिए वीडियो? यूट्यूब पर डाल देंगे हम ये वीडियो। मुझे देखो ना। ओ ये गाल में क्या है? मेरा तो फकुआ तो होली 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 ऐसा कौन करता है? होली में नाच गाना डालो ना सब चलता है। आओ आओ मेरा बेस्ट फ्रेंड आओ मुझे का। তাৰ পাছত এনেকৈ আমি খেলি থাকোঁতে আহিল আমাৰ পেহীহঁতৰ দাদা আৰু টিকলি ফাকুৱা দিবলৈ। হেপী হোলী। সি মানে হোলী লগাব দিয়া নাছিল, কিন্তু ইহঁতে দৌৰাই দৌৰাই হ'লেও পিছত আমি তাক বেয়াকৈ লগাই দিলোঁ আৰু হোলী। কাছে আয়া হোলী খেলি থকাৰ সময়তে এখেত আহিল আৰু মনটো বহুত ভাল লাগিল। এওঁলোকক মানুহে অৱহেলা কৰিব নালাগে আৰু এওঁলোক এজন আমাৰ নিচিনাই একোজন মানুহ। বেয়া আচৰণ কৰিলে ইহঁতৰ মনটোৱে বহুত কষ্ট পায় আৰু এওঁলোককো ভগৱান আল্লাই সৃষ্টি কৰিছে আৰু এনেকৈ আমাক আশীৰ্বাদ দি তেওঁ গুচি গ'ল। তাৰপিছত আমি ঘৰত এনেকৈ খেলি আমি বৰমাহঁতৰ তাত হোলী দিওঁ বুলি গ'লোঁ। মনে মনে সিহঁতৰ তাত গ'লোঁ, কিন্তু ওলোটাই মোকে দিলে। তাৰপিছত ময়ো এনেকৈ হোলী খেলিলোঁ। যাই এটা বস্তু দেখা পালোঁ, এই টিকলি ৰংবিলাক লগাই এনেকৈ বহি আছে আৰু ইমান ফূৰ্তি পাইছে তাই। আৰু সিহঁতক এনেকৈ সৰুৰ পৰা দিব লাগে, চব বস্তুতে এডজাষ্ট হ'ব দিব লাগে, এনেকৈ আমাৰ এই সংস্কৃতিবোৰ ধৰি ৰাখিব। আৰু ইয়াৰ পিছত মোক এনেকৈ মানে হোলী লগালে মই কোনটো মোক চিনিয়ে নাপাব ইয়াতে। এতিয়া আমি পথাৰে পথাৰে ঘৰলৈ যাই আছোঁ আৰু ইমান ভাল লাগে, এনেকুৱা সেউজীয়া সেউজীয়া ভিউ চাওক না, ইমান ধুনীয়া। প্ৰথমতে এটা ফুট আৰু তাৰপিছত মুখখন কৰি দিছে, এনেকুৱা চিনি নাপায় আৰু। হোলী এক সৰ্বভাৰতীয় ৰঙৰ উৎসৱ। হোলীৰ ৰঙে মানুহৰ মনবোৰৰ পৰা বেয়া ভাৱ ঘৃণাক পৰিত্যাগ কৰি মিলা প্ৰীতিৰে প্ৰেমৰ দোলেৰে সকলোকে একগোট কৰে। হোলীৰ ৰঙে সকলোৰে মনত আনন্দ আনি দিয়ে আৰু সকলোকে একগোট কৰি মনবোৰ ৰঙীন কৰি তোলে। আৰু আজি এনেকৈ গ'ল মোৰ হোলী খেলি, মই গা পা ধুই আহিলোঁ আৰু দুপৰীয়া সাঁজ এনেকৈ খালোঁ আৰু শুই উঠি দেখিলোঁ ভিডিঅ'টো মই এণ্ডে কৰা নাই। আৰু আজি মোৰ হোলীৰ দিনটো এনেকৈ পাৰ হ'ল আৰু আপোনালোকে কেনে পালে প্লিজ জনাব ভিডিঅ'টোত। আৰু যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।